হেল্ল' বন্ধুসকল মোৰ নাম ৰেকিয়া ফিডি মোৰ চেনেল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো তো বন্ধুসকল আজি যেটো ব্লগ বনাইছো এইটো এনেকে ঘূৰি ফুৰা ব্লগ নহয় হলো মই কিছুমান ইনফৰমেশন আপোনালোকক দিব বিচাৰিম যেহেতু আপোনালোকক হয়তো মনত এইটো প্ৰশ্ন নিশ্চয় আহিব পাৰে যেহেতু মোক বহুত ল'ৰা ছোৱালীয়ে কমেন্ট কৰে যেটো আমাৰ ৰেকিয়া ফিডি ইউটিউব চেনেল তাত যিবোৰ মই ভিডিও আপলোড কৰো কিছুমান ভিডিও মই হিন্দীত দিও বা কিছুমান ভিডিও অসমীয়াত দিও হিন্দীটো ভালকৈ নেজানিলেও চেষ্টা কৰো যে মই হিন্দীত দিবলৈ কিহৰ কাৰণে দিও যেহেতু বহুতে মোক কমেন্ট কৰে যে তই এজন অসমীয়া যুৱক হৈ বা অসমীয়া ল'ৰা হয় তই হিন্দীত কিয় ভিডিও দিব লাগে যেহেতু তোমাৰ ভিডিও বেছিভাগ অসমৰ ল'ৰা ছোৱালীয়ে চাই সো হিন্দীত দিয়া কাৰণটো কি কিয় হিন্দীত দিব লাগে সো এনেকুৱা ধৰণৰ বিভিন্ন কমেন্টবোৰ আছে মই কিছুমানক ৰিপ্লাই দিও যদিও সকলোকে ৰিপ্লাই কৰিব নোৱাৰো সেইবাবে মই ভাবিলো যে আজি ব্লগৰ মাধ্যমে এটা ভিডিও বনাই দিও যাতে আপোনালোকক গুটেখিনি কথা ক'ব পাৰো ঠিক আছে সো বন্ধুসকল চাওক মই যেটো ৰেকিয়া ফিডি ইউটিউব চেনেল আছে তাত মই আজি বহুত দিন ধৰি ভিডিও দি আছো আজি মই 2016 চনতে চেনেলটো মই ওপেন কৰিছো 16 চনৰ পৰা মই ভিডিও 16 চনৰ পৰা দিয়া নাই দিছো যদিও এনেকে বেলেগ বেলেগ ভিডিও দিছিলো তাৰ পিছতে মই 18 চন মানৰ পৰা মানে ভালকে ভিডিও দিবলৈ ললো একদম ডিফেন্স ৰিলেটিভ মানে পুৰা অকল এনেকুৱা ধৰণৰ ভিডিও মই দিবলৈ ললো 2018 চন মানৰ পৰা আৰু তেতিয়াৰ পৰা মই যেতিয়া ভিডিও আপলোড কৰো তেতিয়া মোৰ হিন্দী যিবোৰ ভিডিও থাকে একদম বেয়া হিন্দী মানে ধৰক আপুনি ভিডিওবোৰ চালে গম পাব আপোনালোক হাঁহি উঠিব মানে মই হিন্দীটো একদম ভালকে ক'বই নাজানো মানে কওঁ যদিও ক'ব নাজানো হলো ৰিস্ক লওঁ হিন্দীত কথা ক'বলৈ মানে কিহৰ কাৰণে ক'ব বিচাৰিছো চাওক মই যিবোৰ ভিডিও আপলোড কৰো যিবোৰ ভিডিও আমাৰ অসমৰ বাবে ইম্পৰ্টেন্ট হয় মানে ধৰক অসম পুলিচৰ চাকৰি হওক বা অসম গভৰ্ণমেন্টৰ কিবা জব হওক বা এনেকুৱা ধৰণৰ যিবোৰ ইনফৰমেশন থাকে সেইবোৰ মই অসমীয়াত বনাও সেইবোৰ ভিডিও কাৰণ সেইবোৰ ভিডিও বাহিৰা ল'ৰা ছোৱালী কোনো ধৰণৰ কাম নাই অকল অসমৰ ল'ৰা ছোৱালীয়ে জানিব লাগে সেইবোৰ ইনফৰমেশন সো সেই কাৰণে সেইবোৰ ভিডিও মই অসমীয়াত বনাও কিন্তু যিবোৰ ভিডিও গুটেই ইন্ডিয়া ল'ৰা ছোৱালীৰ বাবে ইম্পৰ্টেন্ট হয় ধৰক হেতু এসএসসি জিডি ভিডিও হওক বা এসএসসি ভিডিও হওক বা এনেকুৱা ধৰণৰ কোনবা ডিফেন্সৰ বা বিএসএফ সিআৰপিএফ সিএফএফ যেহেতু বেছিভাগ মই ডিফেন্সৰ ৰিলেটিভ ভিডিওবোৰ বনাও সো হয়তো কিছুমান ভিডিও যিবোৰ গুটেই ইন্ডিয়া ল'ৰা ছোৱালীৰ বাবে ইম্পৰ্টেন্ট হয় সেইটো ভিডিও মই হিন্দীত বনাই দিও তেতিয়া গুটেই ইন্ডিয়া ল'ৰা ছোৱালীয়ে সেইটো ভিডিও চাব পাৰে আৰু মোৰ যিবোৰ ভিডিওবোৰ থাকে এইবোৰ বেছিভাগ যেহেতু ডিফেন্স ৰিলেটিভ মানে যিবোৰ আমাৰ ডিফেন্সত যিবোৰ ল'ৰা ছোৱালী জয়েন কৰিব বিচাৰে তেওঁলোকক মই হেল্প কৰিব বিচাৰো সো মই ভাবো যে মোৰ যেটো হেল্পটো অকল অসমতে সীমাবদ্ধ নাথাকক মানে গুটি ইন্ডিয়াৰ যিবোৰ যুৱক যুৱতী আছে যি সকলে ডিফেন্সত যোগদান কৰিব বিচাৰে তেওঁলোকক মই হেল্প কৰিব বিচাৰো তাৰ লগতে মোৰ কিছু নিজৰ স্বাৰ্থ আছে স্বাৰ্থ মানে কেনেকুৱা ধৰণৰ চাওক আমাৰ অসমৰ যিবোৰ ল'ৰা ছোৱালী আছে তেওঁলোকেতো মোক সাপোৰ্ট কৰিবই তাৰ উপৰি মই ভাবো যে মোৰ যেটো চেনেলটো সেইটো গুটেই ইন্ডিয়াতে যাতে গম পায় যে মই কিবোৰ ইনফৰমেশন দিব বিচাৰিছো বা কি হেল্প কৰিব বিচাৰিছো গুটেই ইন্ডিয়া ল'ৰা ছোৱালী যাতে গম পায় লগতে সকলোৱে যাতে মোক সাপোৰ্ট কৰে মই এজন ধৰক মানে দুজন মানুহে মোক যাতে চিনি পায় মই এইটো বিচাৰো যে মোক গুটেই ইন্ডিয়াৰ মানুহে যাতে মোক চিনি পাওক যে এজন ৰেকিয়া ফিডি মোৰ কোনো পইচা লোভত হেনেকুৱা পইচা লোভ নাই যদি মোৰ পইচা লোভ থাকা হেতেন মই ডেইলি স্পন্সৰ কৰিলোহেতেন স্পন্সৰ পইচা আছে স্পন্সৰ কৰিলে পইচা দিয়ে ডেইলি স্পন্সৰ কৰিলেহেতেন কিন্তু মোৰ পইচা লোভ হেনেকে নাই আপোনালোকে যদি মোৰ ভিডিও চাইছে নিশ্চয় জানিব মই কোনধৰণৰ স্পন্সৰ আজিলৈকে কৰা নাই স্পন্সৰ কৰিলেও পইচা পায় কিন্তু মই সেইবোৰ ধান্দা কৰা নাই মই মানে এইটো বিচাৰিছো যে মোক দুজন মানুহে চিনি পাওক যে এজন ৰেকিয়া ফিডি তেওঁ ভিডিও বনায় মানুহক হেল্প কৰে যে মোৰ ভিডিও চাই বহুত ল'ৰা ছোৱালী যেতিয়া চাকৰি হয় কিমানটা ভাল লাগে কাৰণ মোৰ সপোন আছিল ন মই ডিফেন্সত যাবলৈ মোৰ ইচ্ছা আছিল সৰুৰ পৰা বহুত আগ্ৰহ আছিল ডিফেন্সত যাব কিন্তু তেতিয়া মোৰ হেনুকা এটা গাইডেন্স নাছিল যে মোক কোনোবাই ক'ব পাৰে যে তুমি এনেকে প্ৰেক্টিস কৰা তুমি এইখিনি পঢ়া তুমি এনেকে এইটো ইনফৰমেশন এনেকুৱা ধৰণৰ কি মই প্ৰথম যেতিয়া ইন্টাৰভিউ মাৰিব গৈছিলো অকল জেৰক্স খিনি লৈ পেলাই গৈছিলো ইন্টাৰভিউ মাৰিব মই হেতু নাজানো যে অৰিজিনেল খিনিও লগত নিব লাগে সেইখিনি কথাও নাজানো আমাৰ কোনো কোৱা মানুহ নাছিলে সেই কাৰণে মই ভাবিলো যে মই হেল্প কৰিম যিখিনি ল'ৰা যিখিনি প্ৰবলেম মই ভুগিলো মই যিখিনি ধৰক মোৰ যিখিনি প্ৰবলেম হৈছিলে মোৰ ইন্টাৰভিউৰ ক্ষেত্ৰত বা আজিলৈকে যিমানখিনি মই ফেস কৰিলো সেইখিনি প্ৰবলেম আপোনালোকৰ আগত মই এই কাৰণে কৈ দিও যাতে আপোনালোকে সেইটো ভুল নকৰক কেতিয়াও বুজি পাইছে মানে যি মানুহে বেলেগৰ এক্সপেৰিয়েন্সৰ পৰা শিকিব সেই মানুহ বহুত সোনকালে আগলৈ আগবাঢ়ি যাব পাৰে মানে যদি আপুনি যিকোনো এটা কাম যেতিয়া নিজে এক্সপেৰিয়েন্স কৰি শিকিব মানে ধৰক আপোনাক যদি কয় যে এই জুইখিনি তুমি নুচুবা যদি তুমি ভাবা যে মই সুই চাওচোন কেনেকুৱা হয় যদি আপুনি সুই চাই তেন্তে হাতখন পুৰিব কিন্তু মই যদি কওঁ যে মই জুইখিনি সুই চাইছো কেনেকুৱা হাতখন পুৰে মই জানো আপোনালোকে নুচুব যদি মোৰ কথাটো আপুনি বুজি পেলাই আপুনি নুচুৱে তেন্তে হলে আপোনাৰটো কোনো ধৰণৰ প্ৰবলেম নাই আপুনি গম পাই গল যে জুইখিনি চুলে পুৰিব কাৰণ সেই ৰেকিবা চুছিলে ৰেকিব পুৰিছে সো এখিনি নুচু চুইলে পুৰি যাব সো এনেকুৱা ধৰণৰ কথাবোৰ যে আমি যেতিয়া বেলেগৰ এক্সপেৰিয়েন্সৰ পৰা কথাখিনি শিকো তেতিয়া বেছি সোনকালে আমি আগবাঢ়ি যাব পাৰো ধৰক যেতিয়া মই অকল জেৰক্স লৈ গৈছিলো ইন্টাৰভিউ কিন্তু যদি আপোনালোকেও যদি আজি জেৰক্স লৈ যায় সেই ইন্টাৰভিউটো মাৰি যায়
তাত গৈ আপোনাক ৰিজেক্ট কৰি দিব তাৰ পিছৰ পৰাহে আপুনি যাব পাৰিব এবছৰ পিছতহে আপোনালোকে যাব পাৰিব যদি মোৰ কথাখিনি মই যদি কওঁ যে তুমি জেৰক্স লৈ যোৱা লগতে আপুনি অৰিজিনেল লৈ যোৱা যদি মোৰ কথাখিনি শুনি তুমি জেৰক্স অৰিজিনেল লৈ গ'ল তুমি ইন্টাৰভিউটো ধুনীয়াকৈ মাৰি পাৰিলা সো সেইটোৱে কথা ক'ব বিচাৰিছো যে মই যিখিনি হেল্প কৰিব বিচাৰিছো এই হেল্পখিনি মই অকল অসমতে সীমাবদ্ধ নাৰাখি গোটেই ইণ্ডিয়া যাতে যিখিনি যুৱক যুৱতী ডিফেন্সত জইন কৰিব বিচাৰে তেওঁলোকক হেল্প কৰিব বিচাৰো সেইকাৰণে মই হিন্দীটো বনাও অসমীয়াটো বনাও আৰু এটা কথা যে অসমীয়াত হিন্দীত বনালে যেহেতু মোৰ সাবস্ক্ৰাইবাৰ বেছি হ'ব বা মই যেহেতু আপোনালোকক চাকৰি ক্ষেত্ৰত হেল্প কৰিছো আৰু মইও যেহেতু বৰ্তমান সময়ত এজন ইউটিউবাৰ হৈ পৰিছো কাৰণ মোৰ যেহেতু বেলেগ কোনো ধৰণৰ সেনেকুৱা জব নাই কৰি আছো গুগলত কৰি আছো কিন্তু বেলেগ গুগলত কৰিছো প্লাস ইউটিউব চলাই আছো এনেকুৱা ধৰণৰ আছে কিন্তু এইখিনি যেহেতু মোৰ কোনো ধৰণৰ গভৰ্ণমেন্ট জব নাই সেইকাৰণে মই চেষ্টা কৰিছো যে আপোনালোকক গভৰ্ণমেন্ট জব এটা পাবলৈ কাৰণে হেল্প কৰিব সদায় চেষ্টা কৰি আহিছো ঠিক আছে অসমৰ যিমানবোৰ ল'ৰা ছোৱালীয়ে মোৰ ভিডিঅ চাই সকলোবোৰ শিক্ষিত হয় সকলো ভালদৰে পঢ়া শুনা কৰা ভালদৰে শিক্ষিত যুৱক হয় মুঠকে ভালকে হিন্দী তেওঁলোকে বুজি পায় মই এইটো কথা ভালকে জানো সেইকাৰণে মই চেষ্টা কৰিছো যে মই হিন্দী যদি দিও আপোনালোকৰ প্ৰবলেম নহয় বুলি মই আশা কৰো আৰু নহয়ও নিশ্চয় কাৰণ আজিৰ দিনত সকলোৱে হিন্দী বুজি পায় মুঠকে ভালকে হয়তো আপোনালোকে জানে হলেও মই চেষ্টা কৰিছো মই হিন্দী আগতে বহুত বেয়া হিন্দী কওঁ মানে হিন্দীত ভালকে কথা ক'ব নাজানো এতিয়া চেষ্টা কৰিছো অলপ আপগ্ৰেড হৈছে যদি আপুনি মোৰ বহুত আগৰ ভিডিঅ এটা চাই আৰু আজি ভিডিঅ এটা চাই আপোনালোকে বহু এটা ডিফাৰেন্স দেখা পাব যে আগত মই কেনেকৈ কথা কৈছিলো আজি মই কেনেকৈ কথা কৈছো মানে কি মই সংঘৰ্ষ কৰিছো বস্তুটো মই আগতে বহুত বেয়া হিন্দী কওঁ বহুতে মোক এনেকুৱা কমেন্ট কৰে যে তই ভালকে শিকি ল আৰু মই আগতে যেতিয়া হিন্দী কওঁ মানুহে কয় যে মুছে গুটকা নিকালকে বাত কৰ মানে মুখৰ পৰা এনেকুৱা লাগে যে মই তামোল খাই পেলা মই কথা কৈ আছো নেকি এনেকুৱা এটা লাগে বহুতে মোক কমেন্ট কৰে যে তই আগত যদি ভালকে শিকি ল আগতে হিন্দীটো শিকি ল ভালকে যদি নাজানো ভালকে শিকি ল এনেকুৱা ধৰণৰ বহুত কমেন্ট কৰে আগতে কিন্তু মই সেই যিখিনি বহুত মানে এনেকুৱা বেয়া বেয়া কথা কয় আপুনি ভাবিব নোৱাৰে কিন্তু মই সেইবোৰ ইগনোৰ কৰি দিও মানে ভাবো যে এজন ইমান শিক্ষিত যুৱক নহব যিজনে মোক কমেন্ট কৰিছে আজি সো সেনেকে মই ভাবি থৈ দিও আৰু ঠিক আছে সো সেনেকেই ভুলে শুদ্ধই মই হিন্দী কৈ আজি যথেষ্টখিনি আপগ্ৰেড মোৰ হৈছে গো হিন্দীখিনি হলেও কমপ্লিট হোৱা নাই হলেও মই চেষ্টা কৰিছো যেহেতু মই এজন অসমীয়া ল'ৰা পিয়ৰ অসমীয়া ল'ৰা সো মোৰ ভাষাত অলপ হলেও অসমীয়া টোনটো থাকিবই মই হি হয় যে মই যেহেতু দিনটো অসমীয়াতে কথা পাতি থাকো তাৰ পিছত যেতিয়া মই ভিডিঅটো বনাও তেতিয়া মই হিন্দীত কথা কওঁ সো তেতিয়া অলপ অসমীয়া টোনটো আহি যায় হিন্দীটো সো তথাপিও আগৰ বহু দিনৰ পুৰণা ভিডিঅ এটা চাই তাত চাব পাৰিব সকলো একদম মানে এনেকুৱা গালি দিয়ে যে তই ভালকে হিন্দী শিকি ল বা আমুক তামুক তই প্ৰথমতে হেৰি কৰি ল এনেকুৱা ধৰণৰ বহুত গালি দিয়ে কিন্তু যদি সেই আগৰ তুলনাত আজি মোৰ ভিডিঅ এটা চাই যিকোনো ভিডিঅ এটা যদি আজি চাই লাগে সেইটো 1 লাখ ভিউ আহক সেই 1 লাখ ল'ৰা ছোৱালীয়ে যাতে 50,000 মানে কমেন্ট কৰক 50,000 ভিতৰত আপোনালোকে হয়তো এটা দুটা কমেন্ট পাব পাৰে কি জানি কিন্তু তথাপিও মই চেষ্টা কৰো যে সেই এটা দুটা কমেন্টটো যাতে নাহক আৰু কেতিয়াবা যেতিয়া মোক কোনোবাই বেয়াকে কমেন্ট কৰি দিয়ে ন মই তাক কিন্তু কেতিয়াও বেয়াকে নকওঁ আপোনালোকে যদি চাব কেতিয়াবা মোক বহুতে বেয়াকে কমেন্ট কৰি দিয়ে কেতিয়াবা কৰে নকৰে প্ৰায় মানে নকৰে বুলি ক'ব লাগিব মানে 99.99% ল'ৰা ছোৱালীয়ে বেয়া কমেন্ট নকৰে কিন্তু সেই 1% ল'ৰা ছোৱালীয়ে যেতিয়া কৰে মই তেওঁলোকক কেতিয়াও বেয়াকে ৰিপ্লাই নিদিও আপোনালোকে চাব মই তেওঁ মোক বেয়াকে কয় সো মই বেয়াকে একাৰণে নকওঁ কাৰণ তেওঁ আৰু মোৰ মাজত ডিফাৰেন্সটো কি থাকিব যদি তেওঁ বেয়াকে কওঁ তেওঁ মইও যদি বেয়াকে কৈ দিও তেন্তে হলে সেই ল'ৰাজনৰ মেন্টালিটি আৰু মোৰ মেন্টালিটিৰ ওপৰত কি ডিফাৰেন্স থাকিব সো সেই কাৰণে মই তাক ভালকে কৈ দিও যে মানে যি ক'ব লাগে তাক ভালকে মই কৈ দিও একো বেয়াকে কমেন্ট নকৰো কাৰণ মই যদি তাক বেয়াকে কমেন্ট কৰো আপোনালোকে মোৰ ভিডিঅ চাই বা মোৰ কমেন্ট পঢ়ে তাতে সেই বেয়া কমেন্টৰ পৰা মোৰ বেয়া এটা ইফেক্ট পৰিব সো সেই কাৰণে মই কাকো বেয়াকে নকওঁ ঠিক আছে সো আজি ভিডিঅটো মই এই কাৰণে বনালো যেহেতু বহুতে কমেন্ট কৰি থাকে যে তুমি এজন অসমীয়া যুৱক হৈ কিয় হিন্দীত ভিডিঅ বনোৱা কাৰণ কিয় মই ভাবো যে গোটেই ইণ্ডিয়া ল'ৰা ছোৱালীয়ে এইখিনি সহায় যাতে পায় যাতে তেওঁলোকৰ ডিফেন্সত যোগদান কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ সুবিধা হয় মই সেইটো বিচাৰো আৰু মোক যাতে গোটেই ইণ্ডিয়াৰ মানুহে যাতে চিনি পায় যে এইজন ৰেকিব ঠিক আছে বেলেগ মোক একো নালাগে আৰু যদি আপোনাৰ হিন্দীত অকণমান অসুবিধা হয় মই নাভাবো যে আপোনালোকৰ অসুবিধা হ'ব কাৰণ আপোনালোক যথেষ্টখিনি মুঠকে হয়তো বহুত ভাল কোৱালিফিকেশ্যন আপোনালোকৰ আছে সো মোৰ কোৱালিফিকেশ্যন ইমান নাই বাৰু সেইটো ক'ব নাযাওঁ কিন্তু তথাপিও আপোনালোকে হয়তো মুঠ থাকি ভালকে বুজি পায় সো যদি কিবা অসুবিধা হয় মোক কমেন্ট কৰিব নিশ্চয় অসমীয়াতে মই কৈ দিম ঠিক আছে সো যদি মোৰ ভিডিঅটো ভাল লাগিল ভিডিঅটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ এইটো ৰেকিব ব্লগ ইউটিউব চেনেল আপোনালোকে সহায় সহযোগিতা কৰিব বুলি মই আশা কৰিলো ভিডিঅ' চাবলৈ ধন্যবাদ জয় হিন্দ